ইম্পেৰেটিভ মোড আদেশবোধক ধাতুৰূপ। আজি আমি শিকিম অসমীয়াৰ পৰা ইংৰাজী ভাষা কেনেকৈ ট্ৰান্সলেট কৰিব লাগে। অসমীয়াৰ পৰা ইংৰাজী ট্ৰান্সলেট মই কৰি দিম। এইবিলাক তোমালোকে ভালদৰে মুখস্থ কৰি প্ৰেক্টিছ কৰিবা, তেতিয়াহে ইংৰাজী শিকিব পাৰিবা। তো চোৱা, ইয়াতে আছে 1 নম্বৰ, আগলৈ চোৱা। এইটো ইংলিছটো হ'ব লুক এহেড। আগবঢ়া, go ahead. আগবঢ়া। গাড়ী ধীৰে চলাওক। drive slowly. তাইৰ নামটো হোদা। ask, এইটো কিন্তু ask বুলি বহুতে কয়, কিন্তু এইটো ask নহয়, ask হয়। ask his অথবা হার। যদি ইয়াতে তেওঁৰ নামটো সোধা তেনেহ'লে ask his name, আৰু তাইৰ নাম যেহেতু ইয়াতে তাইৰ বুলি কোৱা হৈছে, গতিকে ask her name. নিজৰ কামত মন দিয়া। এইটো হ'ব mind your own business. এইটো single s হ'ব, yani double s. mind your own business, নিজৰ কামত মন দিয়া। উভতি যোৱা, go back. উভতি যোৱা হ'ব go back. উভতি আহা, এইটো হ'ব come back. go মানে হৈছে যোৱা, come মানে হৈছে অহা, come back. উভতি অহা আৰু উভতি যোৱা go back, উভতি অহা come back. শুনকচোন, এইটো হ'ব just listen. সোনকালে আহিবা, come soon. সোনকালে আহিবা, come soon. মোক চাবলৈ দিয়া, let me see. মোক কাম কৰিবলৈ দিয়া, let me work. এওক যাবলৈ বাট দিয়কচোন, let him pass. তেওঁক বা এওক যাবলৈ বাট দিয়ক। মোক যাবলৈ দিয়া, এইটো হ'ব let me go. সাজু থাকা, be ready. সাজু থাকা। তাইৰ বা তেওঁৰ যত্ন ল'বা। যদি তেওঁৰ যত্ন ল'বা বুলি কোৱা হয়, take care of him. আৰু তাইৰ থাকে তেনেহ'লে take care of
her. Take care of her. আকৌ এবাৰ কৈ দিছোঁ মোক কাম কৰিবলৈ দিয়া let me work এওক যাবলৈ বাৰ দিয়কচোন let him pass মোক যাবলৈ দিয়া let me go সাজু থাকা be ready তাইৰ অথবা তেওঁৰ যত্ন ল'বা take care of him যদি তাইৰ কোৱা হয় তেনেহ'লে take care of her একাষ লৈ যাওকচোন move aside move aside একাষ লৈ যাওকচোন move aside ভাবি চিন্তি ক'বা যিকোনো কথা ক'বা ভাবি চিন্তি কথা ক'বা সেইটো কোৱা হৈছে ভাবি চিন্তি ক'বা think before you speak think before you speak think before you speak think before you speak নিশ্চয় আহিবা ইংলিছটো হ'ব do come আগবাৰক move ahead কাষ লৈ যাওকচোন move aside ভাবি চিন্তি ক'বা think before you speak think before you speak ভাবি চিন্তি কথা ক'বা নিশ্চয় আহিবা do come আগবাৰকচোন অথবা আগবাৰক move ahead আগবাৰক